এইটো পাৰ্চেল হয়, পাৰ্চেলটো মই আনবক্সিং কৰিছোঁ আৰু ইয়াতে আছিলে ড্ৰাই ফ্ৰুইটছৰ হয় এইটো, আৰু এইটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছোঁ। হেল্ল' গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালেই নিশ্চয়, আৰু মোৰো খবৰ ভালেই চলি আছে। আৰু আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ড্ৰাই ফ্ৰুইটছ পাউডাৰ ঘৰতে কেনেদৰে বনাব পাৰে আৰু আপোনালোকৰ সৰু সৰু বাচ্চাক কেনেদৰে দিব পাৰে তাৰ ভিডিঅ' লয়। আৰু ইয়াতে এইটো নিউট্ৰিশ্যন ফেক্টৰ হয়, 500 গ্ৰামছ আছিলে, আৰু এইটো গেট ফ্ৰেছ হয়, ড্ৰাই ফ্ৰুইটছ গোটেই মিক্স আছিলে, আৰু এইটোৰ দাম লৈছিলে মোৰ 304 টকা, ডেলিভাৰী ফ্ৰী আছিলে। আৰু ইয়াতে আছে, মই এতিয়া লৈছোঁ এপ্ৰিকট হয় এইটো, তাৰপিছত আছিলে আলমণ্ড আছে, তাৰপিছত আছিলে কেচেউ, ৱালনাট এণ্ড ব্লেক ৰেজিনছটো আছিলে। আৰু ইয়াৰ লগত মই অকণমান চিৰা দি লৈছোঁ, আৰু এইখিনি মই ধুনীয়াকৈ পাৰ্ট কৰি ল'লোঁ। আৰু এইখিনি এতিয়া মই কেৰাহীত অকণমান গৰম হ'ব দিম, আৰু গৰম হোৱাৰ পাছত এইখিনি ধুনীয়াকৈ ভাজি ল'ম। আৰু এপ্ৰিকটখিনি মই ধুনীয়াকৈ কটাৰীৰে সৰু সৰুকৈ কাটি লৈছোঁ, কাৰণ এপ্ৰিকটটোৰ ভিতৰত এটা ধুনীয়া গুটি আছে, আৰু গুটিটো অকণমান ডাঙৰ হয়, বগৰী টাইপৰ দৰে হয় এইটো। আৰু এইখিনি যদি সৰু বাচ্ছা এটাক একেলগে খুৱাব পাৰোঁ, তেতিয়াহ'লে সিহঁতৰ স্মৃতিশক্তি বঢ়াৰ লগতে সিহঁতৰ ওজন বৃদ্ধি হ'ব, লগতে হাইটটো বৃদ্ধি হ'ব। আৰু যিহেতুকে মোৰ ল'ৰাই মানে গোটেইখিনি নাখায়, কাজু নাখায়, খিচমিচটো খায় অকণমান, আৰু ব্লেক খিচমিচটো খাই বেছি ভাল পাইছে সি। আৰু লগতে এইটো হৈছে পিষ্টা চইচটো আছিলে ন, এইটো খাই ভাল পাইছিলে, এইটো অলপ নিমখীয়া টাইপ পাইছিলে, বাকীবিলাক সিমান এটা সি খাব নিবিচাৰে। তাৰ কাৰণে মই ভাবিলোঁ মই তাৰ কাৰণে এইখিনি কৰি লওঁ, কিজানি সি খায়। আৰু এতিয়া মই কেৰাহীখন পাতি ল'লোঁ, লৈ পেলাই এইটো যিটো ব্লেক খিচমিচ আছিলে এইটো গৰম কৰি লৈছোঁ। এইখিনি কাৰণ অকণমান মানে ভাজি ল'লে তেতিয়াহে মিক্সিত গুড়ি কৰিবলৈ সহজ হয়, আৰু যদি ভাজি লোৱা নাযায় মানে কি হয়, এইটো অকণমান ভিজা টাইপ হৈ থাকে ন, মানে সেইটো তাৰ কাৰণে মিক্সিত লাগি ধৰিব পাৰে। সেইকাৰণে মই গোটেইখিনি ধুনীয়াকৈ গৰম কৰি লৈ মিক্সিত গোটেইখিনি একলগ কৰি গ্ৰাইণ্ড কৰি লওঁ, আৰু তাৰপাছত তাক গাখীৰৰ সৈতে মিক্স কৰি খুৱাব পাৰিম। আৰু এইখিনি খালে কিজানি স্মৃতিশক্তিৰ লগতে তাৰ যিটো হেল্থটো সুস্থ হৈ থাকিব, আৰু গোটেইখিনি একেলগে খাব পাৰিব। কাৰণ এনেকৈ যদি দিওঁ, এটা খাব এটা নাখাব তেনেকুৱা কৰে। গোটেইখিনি যেতিয়া মিক্সিত ধুনীয়া কৰি দিম, তেতিয়া খায়ো ভাল পাব গাখীৰৰ লগত, যিহেতুকে ইয়াতে ভৰপূৰ পৰিমাণে প্ৰ'টিন আছে। আৰু এনেকুৱা এটা পদ্ধতি আপোনালোকৰ সৰু বাচ্ছা যদি আছে, তেখেতসকলকো আপোনালোকে ইউজ কৰি চাব পাৰিব, এইটো বনাই কিনে সিহঁতসকলকো খুৱাব পাৰিব। কাৰণ ইয়াতে যদি গোটেইকেইটা প্ৰ'টিন একেলগে পোৱা যায় পুষ্টিকৰ হিচাপত, তো খাই থাকি সিহঁতে বহুতে ভাল পাব। আৰু মই প্ৰথমবাৰ ট্ৰাই কৰিছোঁ, যিহেতুকে মই ইউটিউবতো চাইছিলোঁ, তো তেনেকুৱাকৈ সকলোৱে বনায়। আৰু ইয়াৰ লগত মাখনাটো এড কৰে, মই কিন্তু মাখনা এড কৰা নাই, মাখনাটো এড নকৰাকৈয়ে মই বনাম। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি নতুন নতুন ভিডিঅ' চাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু শেষলৈকে চাই যাব। আৰু এইখিনি মই মিক্সিত গ্ৰাইণ্ড কৰি লোৱাৰ পিছত দেখিছেনে ইমান এটা ধুনীয়া কালাৰ আহিছে, আৰু একদম আমাৰ কিনা হৰলিক্সটোৰ কালাৰ হৈছে। আৰু ইয়াতে যিহেতুকে মই ব্লেক খিচমিচটোও দিছিলোঁ, তাৰ কাৰণে কালাৰটো এনেকুৱা হৈছে। আৰু সঁচাকৈ কিন্তু এইখিনি যেতিয়া মই ৰিয়েলত দেখিছিলোঁ বা মানে মিক্সিত গ্ৰাইণ্ড কৰাৰ পিছত চাইছিলোঁ, তেতিয়া মানে আমাৰ যিটো চুজি আছে ন, চুজিৰ দৰেও হয়, আৰু মানে কি হৰলিক্সৰ দৰেও হয়। আৰু এইটো যেতিয়া গাখীৰৰ লগত এড কৰি দিব, ইয়াতে যদি অকণমান মিঠাটো কম পায় তেতিয়াহ'লে সৰু ল'ৰা ছোৱালীয়ে খাব নিবিচাৰে, তো তাত আপোনালোকে মিচিৰিটো ইউজ কৰিব পাৰে, নহয়বা অকণমান চেনি দি কিনেও খুৱাব পাৰে। আৰু মোৰ ল'ৰাই খায়ো বহুত ভাল পালে, আৰু আজি এনেকৈয়ে বনাই কিনে তাক খোৱালোঁ। আৰু যদি সি খাই ভাল পায় তেতিয়াহ'লে পিছলৈ আৰু বনাম, আৰু আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। সঁচাকৈ এইটো বহুত হেল্ডি হয়, আপোনালোকে বনাই চাব পাৰে, আৰু এনাৰ্জি ড্ৰিংকৰ দৰে হৈ গৈছে এইটো। আৰু ইয়াৰ লগত গাখীৰত এড কৰি বনাই হ'ল। আৰু ঠাণ্ডা হোৱাৰ পিছতে মই কাচৰ এটা বৈয়ামত ধুনীয়াকৈ ভৰাই থৈ দিছোঁ। অকণমানেই বনাইছোঁ আজিলৈ, বাই।